কি হৈছে আমাৰ ঘৰখনত ক'বই নোৱাৰি। মানে মোৰ জীৱনত বুলি, আমাৰ জীৱনত বুলিয়ে ক'ব লাগিব। আজি প্ৰায় 3 মাহমান হৈছে আইতাৰ হাত ভাঙি অপাৰেশ্যন কৰি অনা। তাৰপাছতে আকৌ মোৰ পেটৰ বিষ, একো খাবলৈ নোৱাৰা হ'লোঁ। প্ৰায় 1.5 মাহমান হৈছে। মানুহটো অহাৰ আগে আগে মই জিটিত গৈ দেখাই মেলি মেডিচিন এসোপামান আনি খাই মেলি অকণমান গাটো সুস্থ হৈছোঁ। আকৌ ইফালে মা মানে পূৰা জ্বৰ লৈ গ'লোঁ। তাৰপাছত যি এডমিট কৰালে, এডমিট কৰিলোঁ। ৰাতিৰ অৱস্থা দেখিছে কেনেকৈ আছোঁ, মানে কি ক'ম আৰু। ইফাল সিফাল কৰি থাকোঁতে এয়া 12টা বজাৰ দৃশ্য। অকণো টোপনি চোপনি নাই, মন গা একদম ভাল নহয়। এইফালে ছোৱালীজনীকো ঘৰত থ'বও নোৱাৰি, লৈ গ'লোঁ। ইমান বৰষুণ, মানে ক'তো ওলাব নোৱাৰি। তেনেকৈ তিতি চাহ ভাত হোটেলৰ পৰা আনি খাইছোঁ। বাকী ভণ্টি আহিছিল, তাইও বাৰু কেইটামান আনিলে। এফালে মাক একেলগে দুটা চেলাইন দিছে। দিনটোত প্ৰায় 11-12টামান চেলাইন দিছে। এইফালে ছোৱালীজনী এনেকৈয়ে শুৱাই থৈছোঁ। তাৰপাছতনো কি হ'ব, এয়া ৰাতি 2টা বজাৰ দৃশ্য। ৰাতি 2টা বজাত তাইৰ ইমান জ্বৰ উঠিছে, মানে অৱহেলাত থকাৰ বাবে তাইও বহুত জ্বৰ হ'ল। তাৰপাছত ডক্তৰক দেখাই মেলি ৰিলিজ দিলে পিছদিনাখন। তাইৰো ঔষধ পাতি অলপমান লৈ পেলাই আহি যেনে তেনে ঘৰ পাইছোঁ। আহি আকৌ মই বেমাৰত পৰিছোঁ।